নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ গাহৰি মাংস আৰু শুকান মৰাপাট। এতিয়া আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ মই। এয়া গাহৰি মাংস মই আধা কেজি লৈছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু জলকীয়া 3টা কাটি লৈছোঁ। এতিয়া কেৰাহী এখন পাতি অলপ মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই কাটি থোৱা পিঁয়াজ জলকীয়াখিনি দি দিছোঁ আৰু এনেধৰণে অলপ লৰাই দিছোঁ। পিঁয়াজখিনি ৰংচুৱা হোৱালৈকে অলপ ভাজি থাকিব লাগিব। আৰু এতিয়া দিছোঁ 2 খিলা তেজপাত আৰু এনেধৰণে অলপ লৰাই দিছোঁ। পিঁয়াজখিনি মোৰ ভজা হৈ গৈছে। এতিয়া মই গাহৰি মাংসখিনি দি দিছোঁ। গাহৰি মাংসখিনি মই আগতে বইল কৰি লৈছিলোঁ। এনেধৰণে অলপ লৰাই দিছোঁ। এতিয়া দিছোঁ আদা নহৰু পেষ্ট 1 চামুচ আৰু অলপ লৰাই দিছোঁ। সোৱাদ অনুসৰি 1 চামুচ নিমখ দিছোঁ আৰু অলপ লৰাই দিছোঁ। জোখ অনুযায়ী হালধি দিছোঁ। 1 চামুচ ৰেড পাউডাৰ দিছোঁ আৰু 1 চামুচ জিৰা পাউডাৰ দিছোঁ আৰু 1 চামুচ মিট মছলা দিছোঁ। আৰু এতিয়া মছলাখিনি মিক্স কৰি ভাজি ল'ম। এয়া মাংসখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত মই শুকান মৰাপাটখিনি দি দিছোঁ। হাতেৰে মৰাপাটখিনি মোহাৰি লৈছিলোঁ আৰু মৰাপাটখিনি এনেধৰণে মাংসত দি দিছোঁ আৰু এনেধৰণে লৰাই লৰাই ভাজিব লাগিব। শেষত মই ইয়াত 1 চামুচ কলা খাৰ দি দিছোঁ আৰু এই খাৰটো ঘৰতে বনোৱা হয়, কলৰ পৰা বনোৱা হয়, সেইকাৰণে ইয়াক কলৰ খাৰ বুলি কোৱা হয়। অলপ সময় এনেধৰণে লৰাই লৰাই ভাজি থাকিম। আৰু এতিয়া 1 কাপ পানী দি দিছোঁ আৰু এই খাৰটো দিলে এটা ফেন উঠে। সেই ফেনটো এই মাংসখিনি বেলেগ এটা টেষ্ট হয়। এয়া মাংসখিনি মোৰ ৰেডি হৈ গ'ল আৰু এনেধৰণে প্লেট এখনত মাংসখিনি ওলাই লৈছোঁ। আপোনালোকেও এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল হ'বই। আৰু যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষলৈ ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।